চোলাটো মানে পিন্ধিয়ে চালোঁ আৰু মানে কি আপোনালোক দেখক কেনেকুৱা লাগিছে চক আৰু কক মানে নতুন বস্তুটো আনিলেতো কেতিয়া ৰিস্কো লাগি থাকে লাগিলে যিয়ে নহওক সি ন লাগিলে বাইকেই হওক গাড়ীয়ে হওক বেটিয়েটো খাবা নি হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল তো স্বাগতম জনাইছোঁ মই এটা ভিডিঅ'লৈ তো এতিয়া উঠি আহিলোঁ মই মুখ চুখ ধুই মেলি আহিলোঁ তো বৰ্তমান মানে কি এতিয়া আজি বাৰীত কাম ল'বলৈ কথা আছে তো এতিয়া ৰাতিপুৱা 6টা বাজিছে চাহটো খাই লওঁগৈ তো চাহটো খাই লৈ পিনি যাম আমাৰ পাৰ্টনাৰটোক আনিবলৈ মানে লগৰটোক সি মানে ফোনটো চুইচ অফ তো উঠি দিবা নাই নুঠিলেও উঠাই লৈ আহিব লাগিব মানে জলকীয়া পুলি গুটি অলপ বন ওলাই আছে তো সেই বনটো চফা কৰিব লাগিব তো আৰু কি কৰা যায় দেখা যাব তো এতিয়া মই বৰ্তমান চাহটো খাই লওঁ এতিয়া চাহটো খাম চাহটো খাই তাক লৈ আনিমগৈ ন কাপোৰ চাপোৰ খুলি মানে বদলাই মেলি আমাৰ পাৰ্টনাৰটোক লৈ আহিলোঁগৈ তো আহি পিনি এতিয়া চাহ তাহ খাই মেলি আকৌ একাক খাই দিলোঁ তো এতিয়া মানে বাৰীলৈ আহিছোঁ আৰু এই বনবোৰ গুচাবলৈ তো গাইছ মাটি বনটো চফা কৰি মাটি চপাই আছোঁ আৰু দেই কি ক'ব ৰ'দটো ওলালেই তেনেকৈ ধৰিলেই ৰ'দটো নোলোৱাৰ আগতে কওঁ বুলি ভাবিছিলোঁহে দুজোপা গছ চলাবলৈ পাইছে ৰ'দ ওলালেই কি হ'ল অলপ কৰি হ'ল আৰু মানে আৰু টাইম লাগেতো উঠেই মানে আৰু বাকীটো কাইলৈ কৰিম ৰাতি ৰ'দটো ওলালটো কৰিব নোৱাৰিতো এয়া এনেকুৱা কৰি দিলোঁ আৰু কৰি দিলোঁ এই বাকী এইবোৰ আছে আৰু এইফালো আছে তেতিয়া যাওঁ ঘৰলৈ যাওঁ তো বাকীবোৰ কাইলৈ কৰিম মানে ডেইলি ৰাতিপুৱা কৰি থাকিম আৰু এনেকৈ তো গাইজ এতিয়া মানে বাৰীৰ পৰা আহিলোঁ আহি পিনি অলপ বহি আছোঁ আৰু কিটো কৰিব তো গৰমো উঠিছে বহুত মানে বাৰীৰ পৰা আহি গাটো ধুলোঁ গাটো ধুই এতিয়া অলপ বহি লওঁ এই ভাতটো খাই লওঁ আৰু ন ভাত হোৱাই নাই ঠাণ্ডা ভাতৰে খাইছোঁ সেইকাৰণে মানে ভোক লাগিলে কামটো কৰি দিলোঁ ৰাতিপুৱা সোনকালে উঠি সেইকাৰণে ভোক লাগিছে কালি মানে ভাজি আছিলে তো সেনেকৈ কৰি মানে ভাতটো খাই দিওঁ আৰু ভাতটো খাই হৈ গ'ল তো এতিয়া অলপ মানে কি অলপ জীয়াই লওঁ ন পাৰ্চেল দুটা কথা আছিলে তো আহে নে নাহে জানো কি হয় দেখা যাব মানে মাইক এটা অৰ্ডাৰ দি থৈছিলোঁ তো মাইকটো আহিছে নাই জানো তো দেখাম বাৰু যদি আহে চাম কি হয় আহে নাহে দেখা যাব ন তো পাৰ্চেলটো কথা কৈছিলোঁ তো আহিলে এতিয়া কোনটো আহিছে নাজানো মই দুটা দিয়া আছিলে তো এতিয়া কোনটো আহিছে দেখা যাব কোনটো আহে তো এতিয়া ব'লক পাৰ্চেলটো মিলি আনো ন তো আহি পালোহি এটাই মানে পাৰ্চেলটো বিচাৰি ফুৰিছে আৰু তো বিচাৰি পাইছে আৰু এতিয়া দিব এতিয়াতো এতিয়া পাৰ্চেলটো ল'লোঁ এতিয়া গৈ থাকোঁ আৰু ন ব'লক এতিয়া গৈ থাকোঁ টিকলিটা ভৰাই লওঁ তো গাইজ ফাইনেলি পাৰ্চেলটো লৈ এতিয়া ঘৰলৈ গৈ আছোঁ খাই গ'লোঁ এতিয়া তো এয়া এইটো মানে পাৰ্চেলটো কি এইটো চাব লাগে এইটো মানে এটা লৈ আহিছোঁ আৰু তো তাৰপৰা মানে এনেকৈ চিপছ আনিব গৈছিলে নহয় চিপছে খাই বোলে চিপছৰ পেকেট এটা লৈ আহিছে মানে খুলি চাওঁ এতিয়া এইটো ন কিনো আহিছে দেখাই আছোঁ কি আহিছে তো গাইজ এতিয়াতো আনবক্সিং কৰোঁ ন তো বোলক ইয়াক আনবক্সিং কৰোঁ কেনেকুৱা লাগিছে জনাব ফ্ৰেণ্ডছ চোলাটো মানে পিন্ধিয়ে চালোঁ আৰু তো কেনেকুৱা লাগিছে জনাব তো একদম চশমা লগাই লৈছোঁ একদম ব্লেক তো কেনেকুৱা লাগিছে জনাব সেইকাৰণে মানে কি আপোনালোক দেখক কেনেকুৱা লাগিছে চক আৰু কক মানে ময়ো বোলো কেনেকুৱা লাগে চাওঁ তো কিবা এটা বস্তু আনিলেতো জানেই আৰু একদম পিন্ধো লাগিয়ে থাকে ৰখিবলৈতো মনে নাযায় ন তো কেতিয়াকানো পিন্ধি ক'ত যাওঁ আজি ক'ত যাম আজি আমুকত যাম তমুকত যাম তো লাগেই মানে কি নতুন কাপোৰযোৰ পিন্ধো লাগে এইটো মানে সেইটো কথা সেইকাৰণে মই পিন্ধি দিলোঁ আৰু সৰু ল'ৰা অকণে তো সেইটোতো জানে আৰু চবেই নতুন বস্তুটো আনিলেতো কেতিয়া ৰিস্কো লাগি থাকে লাগিলে যিয়ে নহওক সি ন লাগিলে বাইকেই হওক গাড়ীয়ে হওক তো কাপোৰে হওক বা বেলেগ কিবাই হওক তো লাগিয়ে থাকে ন ৰিস্কো কৰোঁ তো ফাৰ্ষ্ট টাইম পায় বস্তুটো তো সেইটো কথা মোৰ একেই হৈছে মই এতিয়া আনিছোঁ এইটো পিন্ধি লাগিলে আকৌ পিন্ধি দেখালোঁ ঠিক আছে এতিয়া খুলি দিয়ক মানে আমাৰ এই বেটিয়ে চিপছ খাইছে বেটি চাবলৈ চিপছ খোৱা খোৱা আমাৰ বেটিয়ে চিপছ খাইছে দেখিছে তাই আগতে ময়ো খাই আছোঁ এইফালে সৰু ল'ৰা কথা যে বেটিয়েটো খাবা নি গোটেইটো খাবা নে বেটিয়ে হে খং উঠিছে নি তো গাইজ আজি ভিডিঅ'টো ইমানেই তো আৰু কি বনাম আকৌ বনাবলগীয়া নাহেই মানে দেখাবলৈও নাই কৰিবলৈও নাই তো সেইকাৰণেতো আজি ভিডিঅ'টো ইমানেই আৰু তো যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা মাৰি দিব কমেণ্ট এটা কৰি দিব আৰু পাৰিলে অলপ শ্বেয়াৰ কৰি দিব তো বাই বাই